নমস্কাৰ প্ৰাথমিক তত্ত্ব ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আমি এই ভিডিঅ'ত লেংগুৱেজ 1 অসমীয়াৰ পৰা কেইটামান MCQ কৰিম। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যন, তলৰ কোনটো সন্ধি ভুল? ইয়াতে কৈছে যে তলৰ 4টা সন্ধি দিয়া আছে, এই সন্ধিৰ ভিতৰত কোনটো ভুল? শৰৎ যোগ সখী শৰৎসখী, মহৎ যোগ সংকট মহৎসংকট, বিপদ যোগ শান্তি বিপদ শান্তি, জগত যোগ জননী জগত জননী। আপোনালোকে চাগে ভুলটো গম পাইছেই। শুদ্ধ উত্তৰ মানে ইয়াতে যি আছে ভুল সন্ধিটো আছে ঘ নম্বৰ। ইয়াৰ শুদ্ধটো আপোনালোকে আমাৰ কমেণ্টত লিখি আমাক জনাব যে এইটোৰ শুদ্ধ যি আছে জগত যোগ জননী জগত জননী যিটো হয় সেইটোৰ শুদ্ধ বানানটো লিখি আমাক কমেণ্টত জনাব। নেক্সট আমাৰ গোট গৰু জতুৱা ঠাঁচৰ অৰ্থ হৈছে, গোট গৰুৰ জতুৱা ঠাঁচৰ অৰ্থটো কি? মহামূৰ্খ, এটা গৰু, গৰু পোৱালি নে খঙাল লোক? কি হ'ব শুদ্ধটো? গোট গৰু জতুৱা ঠাঁচৰ অৰ্থ কি? হয়, গোট গৰুৰ অৰ্থ হৈছে মহামূৰ্খ। নেক্সট কুৱেশ্যন, মহাপুৰুষ শংকৰদেৱ ৰচিত কাব্যৰ সংখ্যা। মহাপুৰুষ শংকৰদেৱ ৰচিত কাব্যৰ সংখ্যা কেইটা আছিল? 5খন, 6খন, 7খন নে 8খন? হয়, শুদ্ধ উত্তৰ মহাপুৰুষ শংকৰদেৱে ৰচিত কাব্যৰ সংখ্যা আছিল 6খন। 4 নম্বৰ প্ৰশ্ন আমি আহি যাওঁ। 4 নম্বৰ প্ৰশ্ন কৈছে, গুণমালা পুথিৰ আধাৰ গ্ৰন্থ কি? মানে গুণমালা যি পুথি আছে তাৰ আধাৰ গ্ৰন্থটো কি আছিলে? ভাগৱত আছিল, গীতা, বিষ্ণুপুৰাণ নে বিষ্ণু ধৰ্মোত্তৰ? শুদ্ধটো কি হ'ব পাৰে? গুণমালা পুথিৰ আধাৰ গ্ৰন্থটো হ'ল ভাগৱত। আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেকৈ চলি আছে আমাক জনাব, আৰু আপোনালোকৰ আমি যে ভিডিঅ'কেইটা বনাই আছোঁ তাত যিকেইটা ভিডিঅ' দিয়া হৈ আছে এইকেইটাৰ ভিতৰত কেইটা শুদ্ধ হৈ আছে আমাক কমেণ্টত জনাব, আৰু ভিডিঅ'কেইটা কেনেকুৱা লাগিছে এইখিনি জনাব। তেতিয়াহ'লে আমি বুজি পাম যে আপোনালোকে ভিডিঅ'কেইটা পচন্দ কৰি আছে। 5 নম্বৰ, এটাত শুদ্ধ চিন দিয়া, মানে ইয়াৰ পৰা যিটো শুদ্ধ হ'ব সেইটোত এটা চিন দিব কৈছে। যে ক নম্বৰ দিছে কি শিৱসাগৰ অঞ্চলৰ উপভাষাটোৰ পৰা আধুনিক অসমীয়া ভাষাৰ সৃষ্টি হৈছে। খ নম্বৰ, এসময়ত কামৰূপী ভাষাটো আহোমসকলৰ ৰাজভাষা আছিল। শ্ৰীকৃষ্ণ কীৰ্তনত অসমীয়া ভাষাৰ কোনো নমুনা নাই। চৰ্যাপদৰ এজন ৰচক ৰামাই পণ্ডিত। ইয়াতে কৈছে যে এটাত শুদ্ধ চিন দিবৰ কাৰণে, তো কোনটো হ'ব কওকচোন বাৰু? হয়, ক নম্বৰ, শিৱসাগৰ অঞ্চলৰ উপভাষাটোৰ পৰা আধুনিক অসমীয়া ভাষা সৃষ্টি হৈছে। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।